সাবস্ক্রাইব কৰক Acute Mind চেনেলটোক আৰু বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। हेलो गाइज की खबर आशा करो आज दिन तो अपना ভালদৰে অতিক্ৰম কৰিছে বন্ধুসকল যোৱা পূজাৰ গিফটৰ ভিডিঅ'টোৰ উইনাৰ দুজন হৈছে এই দুজন বন্ধু বান্ধৱী এই পূজাৰ গিফটটো লাভ কৰিছে আপোনালোকে মোলে মেছেজ কৰিব হোৱাটছএপত মই আপোনালোকৰ গিফটটো দি দিম যোৱা ভিডিঅ'টোত আপোনালোকে বহুত খেলিমেলি দেখিবলৈ পালে তাৰ কাৰণে ক্ষমা বিচাৰিছো আৰু আপোনালোকে প্ৰায়বিলাকে সুধি থকা প্ৰশ্ন এটা উত্তৰ দিব বিচাৰিছো প্ৰশ্নটো হৈছে মই ভিডিঅ' কেতিয়া আপলোড দিওঁ আপোনালোকে বেল আইকনটো টিপি থোৱা নাই সেই কাৰণে আপোনালোকে গম পোৱা নাই যে মই ভিডিঅ' কেতিয়া আপলোড দিওঁ আপোনালোকে বেল আইকনটো টিপি থব তেতিয়া আপোনালোকে প্ৰতিটো মুহূৰ্ততে গম পাই থাকিব যে মই ভিডিঅ' কেতিয়া আপলোড দিছো গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ পাছত বেল আইকনটো নিশ্চয় টিপি থব তেতিয়া আপোনালোকে প্ৰতিটো মুহূৰ্ততে গম পাই থাকিব যে মই ভিডিঅ' কেতিয়া আপলোড দিছো আৰু যদি আপোনালোকে বেল আইকনটো টিপি থোৱাৰ উপৰিও আপোনালোকৰ ফোনত নটিফিকেশন নোহোমাই তেন্তে মই কৈ দিছো যে মই প্ৰতি সোমবাৰে ভিডিঅ' আপলোড দিওঁ 8টা বজাৰ পৰা 10টা বজাৰ ভিতৰত আৰু এই মাহটো আৰু নৱেম্বৰ মাহটোত এনেদৰে ভিডিঅ' আপলোড হৈ থাকিব প্ৰতি সোমবাৰে ভিডিঅ' আপলোড হৈ থাকিব আপোনালোকে প্ৰতি সোমবাৰে 8টা বজাৰ পৰা ৰাতি 8টা বজাৰ পৰা 10টা বজাৰ ভিতৰত আপোনালোকে মোৰ ভিডিঅ' দেখিবলৈ পাব আৰু ডিসেম্বৰ মাহৰ পৰা মোৰ দুটা ভিডিঅ' আপোনালোকে দেখিবলৈ পাব প্ৰতি সপ্তাহত গতিকে মই এই সেকেন্ড ভিডিঅ'টো কোনটো বাৰে দিম মই আপোনালোকক পিছত জনাই দিম আৰু আজি বিশেষ প্ৰশ্নটো মই আপোনালোকক ভিডিঅ'টো শেষৰ ফালে সুধিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰো আহক প্ৰথম হাথৰটো আমালৈ ফেসবুকৰ জৰিয়তে হিৰক বৰ্মনে পঠাইছে হাথৰটো হৈছে বাঘ হৈ জাপ মাৰে কুকুৰ হৈ বহে হিল হৈ তল যায় তুলা হৈ ভাহে বন্ধুসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত লিখক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল এই হাথৰটোৰ উত্তৰ হৈছে ভেকুলি বন্ধুসকল 2 নম্বৰ হাথৰটো আমালৈ ফেসবুকৰ জৰিয়তে হিৰূপজ্যোতি নাথে পঠাইছে হাথৰটো হৈছে এজনী কলিগাই ঘাটে ঘাটে পানী খায় বন্ধুসকল ইয়াৰ উত্তৰটো আপোনালোকে প্ৰায়বিলাকে জানে হয়তো যদি জানে কমেন্ট কৰক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল এই হাথৰটোৰ উত্তৰ হৈছে বৰশী বন্ধুসকল 3 নম্বৰ হাথৰটো আপোনালোকৰ কাৰণে আগবঢ়াইছো হাথৰটো হৈছে এজনী গাই গৰুৱে ভাৰতৰ পৰা পানী খায় আৰু পাকিস্তানৰ পৰা ঘাঁহ খায় এতিয়া আপোনালোকে ক'ব লাগে যে সেই গাই গৰুজনী গাখীৰ কোনে পাব লাগে বন্ধুসকল মই উত্তৰ দিয়াৰ আগত আপোনাৰ উত্তৰটো কমেন্ট কৰক আপোনালোকৰ হাতত 10 সেকেন্ড সময় আছে বন্ধুসকল এই হাথৰটোৰ উত্তৰ হৈছে গৰুজনী গিৰিহতে সেই গাখীৰখিনি পাব বন্ধুসকল 4 নম্বৰ হাথৰটো আপোনালোকৰ কাৰণে আগবঢ়াইছো হাথৰটো হৈছে হাৰ নথকা এবিধ ৰাক্ষস আহিলে আন্ধাৰৰ লগত গুণগুণকৈ গান গাই কৰিলে সবকে ৰক্তপান বন্ধুসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত লিখক মই এনসাৰ দিয়াৰ আগত বন্ধুসকল এই হাথৰটোৰ উত্তৰ হৈছে মহ বন্ধুসকল 5 নম্বৰ তথা অন্তিম হাথৰটো আপোনালোকৰ কাৰণে আগবঢ়াইছো হাথৰটো সোধাৰ আগত মই আপোনালোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে গছৰ উঠি পাইছে নাই যদি পাইছে তেন্তে মোক তলত কমেন্ট কৰি জনাব আৰু এতিয়া প্ৰশ্নটো হৈছে কোনবিধ গছত মানুহে উঠিব নোৱাৰে বন্ধুসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত লিখিব মই এনসাৰ দিয়াৰ আগত বন্ধুসকল এই হাথৰটোৰ উত্তৰ হৈছে কলগছ হয় বন্ধুসকল কলগছত মানুহে উঠিব নোৱাৰে আপোনালোকে ট্ৰাই কৰিব বিচাৰিছে যদি ট্ৰাই কৰি চাব আপোনালোকে কেতিয়াও উঠিব নোৱাৰে মই এইটো 100% গ্যাৰান্টি দিছো আৰু আজি বিশেষ প্ৰশ্নটোত মই আপোনালোকক এই ফটোকপি দেখাইছো এই ফটোকপিত আপোনালোকে কি ভুল লিখিছে তলত কমেন্ট কৰি জনাব মই অহা ভিডিঅ'বোৰত আপোনালোকৰ নাম উল্লেখ কৰিম যিসকলে শুদ্ধ উত্তৰ দিয়ে